কোৱা অঁ কি কৰিলে? কোন স্কুলৰ পৰা? মই হিমলগুৰি শংকৰদেৱ। কেই নম্বৰ পজিশ্যন তোমাৰ? মোৰ 9 নম্বৰ পজিশ্যনত আহিছে। কেনেকুৱা লাগিছে আজি? হয়, বহুত ভাল লাগিছে। মোৰ প্ৰথমতে মই আচাৰ্য শিক্ষকসকলক ধন্যবাদ দিব বিচাৰিছোঁ। তাৰপিছত মোৰ পিতৃ মাতৃ, মোৰ সকলো শুভাকাংক্ষীয়ে মোক ইমান সহায় পৰামৰ্শ মৰম আগবঢ়াইছে। তাৰ বাবে মই সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অঞ্চলটোলৈ লগতে আমাৰ বিদ্যালয়খনলৈ এনেদৰে গৌৰৱ কঢ়িয়াই আনিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। এনেদৰেই সকলোৱে এনেদৰে আগবাঢ়ি চেষ্টা কৰিলে সকলোৱে এদিন এই স্থানত উপনীত হ'ব পাৰিব, ইয়াতকৈ উন্নত কৰিব পাৰিব, আৰু মই সেয়াই আশা কৰিছোঁ। আশা কৰিছিলানে এনেকুৱা পজিশ্যনটো? তেনেদৰেও ইমানদৰে ভবা নাছিলোঁ, হ'লেও অলপকৈ এটা ক্ষীণ আশা ৰাখিছিলোঁ বাৰু। কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলা গোটেই? হয়, প্ৰিপেৰেশ্যনটো মই মানে কষ্ট কৰিছিলোঁ বাৰু দেই, পঢ়া শুনাও কৰিছিলোঁ সময়মতে, ইমান সময়সূচীমতে কৰা নাছিলোঁ, কিন্তু মোৰ যেতিয়া মন যায় মই তেতিয়াই পঢ়িছিলোঁ। কেইঘণ্টাকৈ পঢ়িছিলা? তেনেকৈ ঘণ্টা হিচাপত নাই, মই তেনেকৈ ঘণ্টা চাই এনেকৈ পঢ়া নাই, মোৰ মন গ'লে মই মানে পঢ়িবলৈ ওলাইছিলোঁ আৰু। টিউশ্যন লৈছিলানে? মই টিউশ্যন লোৱা নাই। এতিয়া ভৱিষ্যতৰ পৰিকল্পনা কি কিহত? মই এজন প্ৰকৃত মানুহ হ'বলৈ বিচাৰিছোঁ, আৰু পেচা হিচাপে মই চিকিৎসা দিশতে মই আগবাঢ়ি যাবলৈ আশা কৰিছোঁ। কিন্তু কি হয় এতিয়া আৰু আপোনালোকৰ আশীৰ্বাদ তাৰ বাবে মই বিচাৰিছোঁ, আশীৰ্বাদ কৰিব আৰু। কিন্তু মানে কি হ'ল, যিটো ভাবিছিলোঁ সেইমতেই পাইছোঁ। আমাৰ অঞ্চলটো এতিয়া নাম হৈছে। আমি আশা ৰাখিছোঁ যে অঞ্চলটোৰ সকলো ৰাইজে, অকল অঞ্চলটো বুলিয়ে নহয়, অসমৰ সকলো ছাত্ৰ ছাত্ৰী যাতে এনেকৈ নিজৰ কষ্টৰ বলত আগবাঢ়ি যাওক, আগবাঢ়ি পাব। তাই কোনো প্ৰাইভেট টিউশ্যন লোৱা নাছিলে, নিজে ঘৰতে পঢ়িছিলে। সেইকাৰণে কৈছোঁ, যদি ভালদৰে পঢ়ে ঘৰত তেতিয়া নিশ্চয় ৰিজাল্ট মানে ভাল ফলাফল পাবই। মানে কি আৰু অকল টিউশ্যনটোৱে সৰ্বোচ্চ নহয়, এইটোৱে প্ৰমাণ হৈছে। ঠিক আছে।